যদিও ইয়াত এটা কঁঠাল দেখিছে, ইয়াৰে 4 ভাগৰ এভাগহে মই ব্যৱহাৰ কৰিম। এনেদৰে ডাঙৰ ডাঙৰ পিচ কৰি কঁঠালখিনি কাটি লৈছোঁ। কেঁচা জলকীয়া, নহৰু, আদা আৰু কাটি লোৱা পিঁয়াজ একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই লওঁ। এনেদৰে ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লৈ প্ৰেছাৰ কুকাৰত ঢাকনি নিদিয়াকৈ অকণমান সিজাই লওঁ। 1 টুকুৰা ডাঙৰ ইলাচি, এটা তেজপাত, এটা শুকান জলকীয়া আৰু অকণমান দৈ আৰু সৰু বিলাহী এটা পেষ্ট বনাই লৈছোঁ। কঁঠালৰ টুকুৰাকেইটা আধা সিজা হোৱাৰ পাছত এনেদৰে পাত্ৰ এটাত তুলি লৈছোঁ যাতে পানীখিনি সৰকি যাব পাৰে। গেছ অন কৰি তাত কেৰাহী বহুৱাই মিঠাতেল গৰম হ'বলৈ দিলোঁ। গৰম তেলত প্ৰথমে কঁঠালৰ টুকুৰাকেইটা ভালদৰে ভাজি লওঁ। এতিয়া ইয়াত নিমখ দিলোঁ। নিমখ নিজৰ জোখমতে দিব। তাৰ পাছত হালধি 2 চামুচ দি দিলোঁ। এইখিনি লৰাই ভালদৰে মই ভাজি ল'লোঁ। পুনৰ কেৰাহীত তেল গৰম কৰি তেজপাত, শুকান জলকীয়া, দালচেনি আৰু জিৰা, পাঁচফোৰণ দি দিলোঁ। তাৰপাছত আদা, নহৰু, পিঁয়াজৰ যিটো পেষ্ট বনাই লৈছিলোঁ, সেই পেষ্টখিনি পুনৰ কেৰাহীত দি ভালদৰে গোটেইখিনি লৰাই দিলোঁ। মছলাখিনি ভালদৰে ভাজি লৈ তাত বিলাহীৰ পেষ্টখিনি দি আকৌ লৰাই দিলোঁ। এতিয়া 2 চামুচ দৈ দিলোঁ। দৈখিনি কমপ্লিট অপশ্যনেল, আপোনালোকে এৰি দিবও পাৰে। তাৰপিছত মই 2 চামুচ হালধি দি আকৌ গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই দিলোঁ। এতিয়া ভাজি লোৱা কঁঠাল মুচিৰ টুকুৰাকেইটা কেৰাহীত দি পুনৰ মছলাৰ সৈতে ভালদৰে মিহলাই দিলোঁ। মাংস বনালে যিবোৰ মছলা সাধাৰণতে ব্যৱহাৰ কৰোঁ, মিট মছলা, গৰম মছলা, লাল মিৰ্চ পাউডাৰ, এই আটাইবোৰ মই ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে আকৌ মিহলাই লৈছোঁ। গোটেইখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া পানী ঢালি দিলোঁ। এতিয়া আন্দাজমতে মই নিমখ দিলোঁ। মাংস নে কঁঠাল মুচি ধৰিবই নোৱাৰি। আপোনালোকেও এনেদৰে ঘৰতে ট্ৰাই কৰক আৰু কঁঠাল মুচিৰ সোৱাদ লওক। ৰেচিপিটো কেনে পালে কমেণ্ট যোগে জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰো কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। পুনৰ নতুন ৰেচিপি লৈ
আপোনালোকৰ মাজলৈ আহিম।